আজি বাহিৰতে চৌকাটো পাতি লৈছোঁ কিবা এটা বনাওঁ বুলি বহুত দিন একো বনোৱাও নাই ভিডিঅ' কৰা নাই তাৰ কাৰণে প্ৰথমতে কেৰাহীটো বহাই দি মিঠাতেল অলপমান আৰু নিমখ দি ৰঙালাওৰ গুটিকেইটা ভাজি লৈছোঁ অকণমান অনুমান কৰিব পাৰিছে চাগে কি বনাব গৈ আছোঁ ৰঙালাওৰ গুটিকেইটা ফাটে কাৰণে মই এনেকৈ ঢাকন দি লৈছোঁ আৰু এয়া কি দিছোঁ চাই লওক ৰঙালাওৰ গুটি নৰসিংহ পাত ভেদাইলতা মানিমুনি আৰু নাৰিকল জ্বলা আৰু আদা দিছোঁ নহৰু দিয়া নাই আজি মঙলবাৰ কাৰণে মায়ে পিঁয়াজ আৰু নহৰু নাখায় তাৰ কাৰণে এয়া মোৰ চাটনি ৰেডি হৈ গ'ল আৰু কেনেকুৱা লাগিছে খাই আমাৰ দেউতাই খাই আপোনালোকক জনাব আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ বাই বাই Excuse you,